वेलकम टू माय यूट्यूब चैनल प्रियास ब्लॉग। आज मैं আপোনালোকৰ লগত এটা নতুন ভিডিও শেয়াৰ কৰিব লাইছো। তেনেহলে বলো ভিডিওটো আৰম্ভ কৰো। ভিডিও আৰম্ভ কৰাৰ আগে জনে জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা তেখেতসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিওসমূহ আপোনালোকে পাই থাকে। আৰু ভিউয়াৰ্স আজি হল দুৰ্গা পূজা। মোৰ ফালৰ পৰা সকলো ভিউয়াৰ্সলৈ হেপি 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 দুৰ্গা পূজা। তো এবাৰ দুৰ্গা পূজাটো গুৱাহাটীত ইমান চোৱা নহবই, গতিকে মই অলপ আউটসাইডত ওলাই আহিছো। মই আজি এটা মন্দিৰত যাম। কোনটো মন্দিৰত যাম আপোনালোকে চাই থাকক। আমি গৈ আছো, আজি মই যাম হাজু মন্দিৰত, আপোনালোকে চাই থাকক। বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিলো। এইকেইদিন অলপমান বিজি আছিলো পূজা শ্বপিং টপিং, যিহেতু এবাৰ ইমান পূজা নহয় তথাপি শ্বপিংটো কৰিছোই না, ছোৱালী মানুহ তেনে শ্বপিং কৰে। তো আমি গৈ আছো, আপুনি চাই থাকিব। আজি যাম না ইমান ৰাস্তাত, বতৰটো আজি বহুত বেয়া, বৰষুণ দি আছে। এনে ভালেই ঠাণ্ডা পৰিৱেশ, কিন্তু বৰষুণত আৰু ভিডিঅ' চিডিঅ' লোৱাটো অলপ প্ৰব্লেম হয়। ছাতি লৈ লৈ আজি ভিডিঅ' হ'ব, নিউ ছাতি লৈ ভিডিঅ'। আজি মোৰ লগত বহুত মানুহ আহিছে, পিছফালে চাব পাৰে। একেবাৰে চবৰে পূজা পূজা লাগিছে আৰু বেছি মোৰে পূজা লাগিছে আৰু। কুঁৱলী পৰি আছে অলপ অলপ, আজি বতৰো ঠাণ্ডা ন, সেইকাৰণে ঠাণ্ডা দিনত আৰু কুঁৱলী পৰে চাগে। আজি অলপ বহুত ঠাণ্ডা পৰিছে, ঠাণ্ডা দিন আহিলে আৰু লাহেকে। আমি গৈ আছো। এইফালে এইটো কিবা নদী নে বিল হয়? বিল বিল ব্ৰহ্মপুত্ৰ পাৰৰ বিল, বহুত ভাল লাগে। আৰু আগত এটা গণেশ মন্দিৰো আছে, আপোনালোক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ব্ৰহ্মপুত্ৰৰ পাৰ, পিকনিক চিকনিক খাব আহিব বঢ়িয়া। ইয়াতে এতিয়া লাহেকে গণেশ মন্দিৰ পাম আৰু গৈ আছো। এতিয়া গণেশ পূজাত বহুত মানুহ আহে পূজা দৰ্শন কৰিব। এইটো শৰাইঘাট উদ্যান হয়, ইফালে সৰু সৰু পাৰ্ক আৰু এইটো মন্দিৰ। ফাইনেলি আমি আহি পালো, গাড়ীখন পাৰ্কিং কৰিলো। তাতে পূজা হৈ আছে, পূজাৰ কাৰণে অলপ বেকগ্ৰাউণ্ডৰ পৰা মিউজিক আহিছে, তাৰ কাৰণে চৰি। এইটো পূজা হৈ আছে ইয়াতে। আমি আহি পালো, দোকানবোৰ বহিছে। পূজা দুৰ্গা পূজা ইয়াতে অলপ ভালকে দুৰ্গা পূজা হৈছে। এইটো ভাইটি আহিছে, এইফালে ভতিজা। ইয়াতে অকণ পূজা পূজা লাগিছে আৰু আহি পেলাই। আৰু গুৱাহাটীতো পূজাই নাই, তাতে পূজা পূজা লাগিছে আৰু ইমান চাওঁ। গোটেই হাজো মন্দিৰত আহিছো, এতিয়া আমি পুখুৰীটোত যাম বলক।
টাইপৰ মন্দিৰত যাম আৰু অকণমান জ্বলাম পূজা বুলি পেলাই কোনো মণ্ডপত জ্বলোৱাও নাই চাকিও কি লৈ লওঁ অলপ চাকি কিমানকৈ দিছে বাইদেউ 5টা দিয়ক আৰু মালা দিব আৰু ফুল দিব মাছক খোৱা দানাটো ইয়াৰ পৰা নাপায় দোকানৰ পৰা ভাইটিক চয়াবিন আনিব দিছোঁ এইটো মন্দিৰ আমি আহি পালোঁ এইটো চিৰি উঠি পেলাই যাব লাগিব আৰু চিৰি উঠি যাব লাগিব আৰু হিমালয় পাহাৰৰ ওপৰত গৈ আছোঁ চিৰি উঠি কিমানটা চিৰি আছে ইয়াতে নাজানো আৰু তো গৈ আছোঁ লাহে লাহে চিৰি উঠি ভাল লাগে অলপমান পিছত ভাগৰ লাগিব ফেফানি ওলাই যাব কোনে কোনে হাজো মন্দিৰত আহিছে মোৰ ভিডিঅ' কমেণ্টত জনাব কমেণ্টত তো গৈ আছোঁ চিৰি ভাল লাগে চিৰিখিনি উঠি পেলাই আহি পালোঁ মন্দিৰত এইখিনি চিৰি উঠোতে ভাগৰ লাগিছে জিম কৰোঁ হয় কিন্তু এইকেইদিন পূজা শ্বপিঙৰ কাৰণে কিবা কাৰণে জিমত যাবই পৰা নাই মই গোটেই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক ধুনীয়া বতাহ মাৰিছে ইয়াতে ঠাণ্ডা বতৰ ন বঢ়িয়া বতাহ মাৰিছে এইটো মন্দিৰ এইটো মাধৱ মন্দিৰ হয় এতিয়া বন্ধ আছে কৰোণাৰ কাৰণে চাগে চাব পাৰি হয় তাত চাকি তাকি জ্বলাই মই চাকি নজ্বলাওঁ ঘৰৰ মানুহ জ্বলাই আছে চাকি সেইকাৰণে মই নজ্বলাওঁ আজি চাকি ঘৰৰ মানুহ জ্বলালে হ'ব একে কথা চাকি নজ্বলা বুলি ভাবিছিলোঁ ফাইনেলি চাকি জ্বলাই দিলোঁ বাৰু পূজাৰ দিন বাৰু একো নহয় চাকিটো জ্বলালে পাব নালাগে ভালেই ন বৰষুণ দি আছে কিন কিন কৰি তাৰমানে কি ক'ব আৰু বৰষুণ কিছু ভাল লাগে আৰু ইয়াতে পৰিৱেশটো বেলেগ গোটেই ভিউখিনি চাব পাৰি এইটোৱে শংকৰদেৱৰ মাধৱ মন্দিৰ হয় তো আজি মই চাকি তাকি জ্বলালোঁ পূজা বুলি আহিলোঁ ঘূৰিলোঁ এতিয়া যাওঁ পুখুৰীটোত যাম এতিয়া অলপমান মাছৰ লগত কাছ বুলিও চাম দানা চানা দিম খুৱাম তাৰে পৰা আৰু অলপ পূজা চূজা চাম আৰু আজি ইয়াতে মানুহ চানুহ বহে জিৰণি লয় ইমান চিৰি উঠি আহি ভাগৰ লাগি ইয়াতে বহে আৰু অলপ টাইম ভাগৰ জাগৰ জিৰাই ইয়াতে বহুত মানুহ শুইও থাকে গছৰ তলত ঠাণ্ডা বহুত মই আহিছোঁ ইয়াতে অলপ টাইম নবহোঁ বাৰু বৰষুণ দিছে এনে আপোনালোকক অলপ দেখাবলৈ এতিয়া পুখুৰীটোত গৈ আছোঁ হাতত যিটো পুখুৰী আছে সেই পুখুৰীটোত যাম এইটো পুখুৰী কি ধুনীয়া লাগে পুখুৰী পাৰ এতিয়া বৰ্ডিঙো কৰিব পাৰি কিন্তু আজি বৰষুণৰ বতৰ গতিকে বৰ্ডিং শ্বটিং নকৰোঁ ইয়াতে কাছ আছে বহুত ডাঙৰ কাছ আমি চয়াবিন আনিছোঁ চয়াবিন দিম কাছবোৰ আহে কিনে কি ডাঙৰ কাছ আৰু এটা হয়তো কাছ পোৱালি এইটো এটা কি ডাঙৰ কাছ সেইটো এটা আহিছে ডাঙৰ কাছ এইটো কি ডাঙৰ কাছ কাছৰ পোৱালিটো আহিছে লগত কাছৰ পোৱালিটো আহিছে সেইটো আৰু এটা আহি আছে কামুৰি চামুৰি নিলে হ'ল আৰু এইবিলাক পোৱালিবিলাকো আহিছে কাছৰ
কাছৰ মূৰটো ওলাই ওলাই খাই আছে সেই কাছ লাগিছে ভাইটি কাছৰ পোৱালিবিলাকো আহিছে পিঠিত উঠি উঠি আছে এই পোৱালটো খাব নোৱাৰে এটা লৈ যায় আকৌ পলাই আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ব্লগত লগ পাম সকলোকে হেপী দুৰ্গা পূজা বাই বাই ভিউৱাৰ্ছ মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈকে বাই বাই